নমস্কাৰ পুনৰ এটা নতুন ব্লগ লৈ মই সৈনিকা আপোনালোক সকলোকে মোৰ চেনেল সৈনিকা বৰালৈ স্বাগতম জনাইছোঁ। আজি নতুন এটা ব্লগ লৈ আহিছোঁ। আজি মই এটা ফটোশ্বুটত যাম আৰু যোৱাবাৰ মোক কোনোবাই কৈছিল যে মেকআপৰ ভিডিঅ' আনিব লাগে, গতিকে এইবাৰ মই এটা মেকআপৰ ভিডিঅ' লৈ আহিছোঁ। অৱশ্যে সকলোৱে নাই কোৱা, আজি এটা ফুল মেকআপৰ ভিডিঅ' নহয়, জাষ্ট ফটোশ্বুটটোৰ কাৰণে আমি কেনেকৈ প্ৰিপেয়াৰ হৈছোঁ, কেনেকৈ কি কৰিম তাৰ এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ। আৰু আজি বিশেষকৈ মোৰ ফটোশ্বুটটো হ'ব ডিজাইনাৰ শ্বুট। তো মোৰ এগৰাকী ফ্ৰেণ্ড আহি আছে, ডিজাইনাৰ নিবেদিতা বৰা। তেওঁ জাজিৰ পৰা আহি আছে, তেওঁ আজি ফটোশ্বুট কৰিব তেওঁৰ ড্ৰেছত। গতিকে আৰু আজি মোৰ লগত থাকিব মডেল হিচাপে স্বাগতা ভৰালী। স্বাগতা বা আপোনালোক সকলোৱে চিনি পায়, দ্যুতিমনৰ জোনাকৰ মেঘালী বুলি ক'লে বেছি চিনি পাব। গতিকে আজি মোৰ লগত থাকিব মেঘালী আৰু ডিজাইনাৰ থাকিব নিবেদিতা বৰা। তেওঁ জাজিৰ পৰা আহি আছে, তেওঁ বৰ্তমান পোৱাহি নাই। আৰু গতিকে শ্বুটটো বহুত ভাল হ'ব আৰু লাষ্টলৈ মই ফটোজখিনি আপোনালোকক দেখাম। গতিকে ভিডিঅ'টো লাষ্টলৈকে চাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে। গতিকে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আমি টো ষ্টাৰ্ট কৰিবলৈ লৈছোঁ আৰু মোৰ লগত আছে স্বাগতা বা। হেল্ল', আপোনালোক সকলোৰে মৰমৰ মেঘালী। হাই, ভিডিঅ'টো চাই থাকিব। আমি আজি দিনটোত কি কি কৰিছোঁ, কি কি নাই কৰা, মেকআপ কৰিম, আমি কষ্টিউম কৰিম, ভাল কেইটামান ফটোশ্বুট এটা কৰিম। চ' আপোনালোকে চালে আমাৰো ভাল লাগিব আৰু লাইক ফ'ল' কৰিব প্লিজ। ফ'ল' কৰিব। আৰু এইটো মোৰ স্বাগতা বাৰ লগত 3 নম্বৰটো ফটোশ্বুট। আগৰ আপোনালোকে যদি মোৰ প্ৰফাইল চাই তেনেহ'লে দেখিব যে চয়নিকা বৰাৰ মেকআপ আছেই মোৰ তাত। মই 3টামান ফটোশ্বুট কৰিছোঁ তাইৰ লগত। গতিকে আপোনালোকে চাব পাৰে তাই কেনেকুৱা কৰে। ভাল ছোৱালী, ভাল কাম কৰি আছে, আপোনালোকে ফ'ল' কৰিব। তো ভিডিঅ'টো চাই থাকিব আপোনালোকে। তো ফাইনেলি মেকআপটো কমপ্লিট হৈছে, কিন্তু এতিয়া হেয়াৰখিনি কৰা নাই, কাৰণ আমাৰ কাৰেণ্ট গুচি গ'ল আৰু কাৰেণ্টৰ কাৰণে আমি ৰৈ থাকিবলগীয়া হৈছে বৰ্তমান। আৰু কাৰেণ্ট আহিলে আমি সেইখিনি কৰিব পাৰিম। কিন্তু মই এটা চিম্পল মেকআপ লুক ক্ৰিয়েট কৰিছোঁ, স্মকি আই। তো কেনেকুৱা লাগিছে আপোনালোকে জনাব। আৰু বাকী হেয়াৰখিনি হোৱাৰ পিছত আপোনালোকক নিশ্চয় দেখাম। হেল্ল', আমি আধাতে আজি এতিয়া মেকআপটো ৰখাই দিছোঁ, অলপমান ব্ৰেক দিছোঁ, কাৰণ আমাৰ কাৰেণ্টটো গ'লত আমি চুলি কাৰ্ড কৰি আছিলোঁ। কাৰ্ড কৰি থকাৰ মাজতে আমি আধাতে ৰখাই দিলোঁ। ইয়াত দেখিছে এফালে কাৰ্ড আৰু এফালে ষ্ট্ৰেইট হৈ আছে। ৱাও, কি ধুনীয়া ষ্টাইল দিছোঁ মই। এয়া আমি চাহ খাইছোঁ, কাৰণ আমি টোপনিয়াই থনিৰ পৰা 3জনীয়ে টোপনিয়াই আছোঁ। গতিকে এতিয়া চাহ হৈ লৈছোঁ, চাহ খাই আপোনালোকে ভিডিঅ'টো চাই থাকিব হা। আমাৰ শেষলৈকে কেনেকৈ ফটোশ্বুট কৰিম আমি আজি। অ'কে, হেল্ল', ফাইনেলি আমি আমাৰ মেকআপ কমপ্লিট হ'ল কৰি, আৰু আমি লোকেশ্যনো পালোহি। সেইফালে
এইফালে ফটোশ্বুট চলি আছে মানুহজন নাই দেখা এইয়া ফটোশ্বুট চলি আছে আৰু আজি আমাৰ ফটোশ্বুটটোৰ ড্ৰেছ দিছে ড্ৰেছ ডিজাইন আছে নিবেদিতা আৰু মই মেকআপ কৰিছোঁ আৰু আমাৰ লগত আছে আজি ফটোগ্ৰাফাৰ আকাশ আৰু সি আছে ক'ৰবাত বেডিত কৰি আছে এইয়া আজি আমাৰ হেল্ল' এয়া আকাশ ফটোগ্ৰাফাৰ আৰু এয়া স্বাগতা বা আমাৰ শ্বুট চলি আছে চয়নিকাই মোক বহুত ধুনীয়াকৈ মেকআপ কৰি দিছে আৰু মই কষ্টিউম মোৰ পিন্ধিছোঁ নিবেদিতাৰ চ' আমাৰ শ্বুট চলি আছে অকণমান লেট হৈ গ'ল ষ্টিল শ্বুট চলি আছে গতিকে চাই থাকক আৰু নতুন নতুন কিবা কিবি পাই থাকিব আমাৰ শ্বুটটোত গতিকে প্লিজ চাই থাকক ভাল গেছে নে বাৰু মেঘালী হাই মেঘালী হাই টুকা হাই কি খবৰ স্বাগতাই হয় বাৰু মেঘালী আছিলোঁ এটা আছিলে বাট এতিয়া স্বাগতা হয় একদম বাট সকলোতো মেঘালী বুলি ক'লে চিনি পায় সেইকাৰণে সেইটো বেছি বেছি ফেমাছ আছিলে সেইটো অঁ ঠিকে আছোঁ কৰি ভাল লাগিছে কামটো খালি অকণমান লাইটটো গুচি গ'ল আমাৰ গুচি গ'ল তথাপি আমি চেষ্টা কৰিছোঁ আমাৰ ফুল অন দিম তথাপি আৰু আমি ফটোজবোৰ ইয়াতে আপোনালোকক দেখাম লাষ্টলৈ ভিডিঅ'টোত অঁ চাই থাকিব হা চাবৰ কাৰণে ভিডিঅ'টো চাব অ'কে হেল্ল' গাইজ আজি ফাইনেলি আমাৰ ফটোশ্বুটটো কমপ্লিট হ'ল ভালেই গৈছে ধুনীয়া হৈছে ফটোশ্বুটটো আৰু বহুত দেৰি হৈ গ'ল কিন্তু বাট ভাল হৈছে আৰু এই আমাৰ স্বাগতাবা আছে স্বাগতাবা অলৰেডি মেকআপ ৰিমুভ কৰি দিলে আজৰি হৈ মেকআপ আঁতৰালোঁ ফাইনেলি বহুতখিনি বস্তু মুখত লৈ আছিলোঁ আৰু ঘৰলৈ আহিছে নে ঘৰলৈ আহিছে। অ'কে বহুতখিনি বস্তু মুখত লৈ আছিলোঁ গতিকে এতিয়া ফাইনেলি মেকআপটো আঁতৰাই নিজকে অলপ খালী খালী লাগিছে আৰু গৰম দিন ন কিন্তু ষ্টিল লকডাউন হৈ আছিল বহুত ব'ৰ হৈ আছিলোঁ ঘৰত চ' আজি গোটেইকেইটাই মিলি কিবা এটা ইন'ভেটিভ কৰিব চেষ্টা কৰিলোঁ কিবা এটা ন নিজৰ ভাল লগা কাম কৰিব চেষ্টা কৰিলোঁ আপোনালোকৰ চাগে ভাল লাগে এনেকুৱা কামবোৰ আৰু প্লিজ ফটোজখিনি চাব আৰু ফটোজখিনি চাবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাবলৈ নাপাহৰিব আৰু ফ'ল' কৰিব চয়নিকাক বিকজ তাইৰ কামবোৰ ধুনীয়া আৰু ফ'ল' কৰিলে মোৰো ভাল লাগিব থেংক ইউ অ'কে ভিডিঅ'টো চাই থাকিব তাৰপিছত এতিয়া মই স্বাগতাবাক থ'ব যাম ঘৰত বাই সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনি নেদেখা শিপাৰ মৰমে আৱৰা হিয়াৰে বাখাৰ কতনো কবিতা লিখিছো তোমাৰ প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱনৰে প্ৰভাতিৰ সোণালী কবিতা হৃদয়তে সযতনে